সাপেখাতিত দেখিবলৈ পোৱা গৈছে উলহ মালহেৰে আয়োজন চলিছে আৰু আমি এই বাতৰি সম্প্ৰচাৰ কৰি যাম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু যুৱ আইমাতৃ সমাৰোহৰ আজি দ্বিতীয়টো দিন শুকুৰবাৰৰ পৰা চৰাইদেউৰ সাপেখাতি উলহ মাহল উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে আমি সমান্তৰালভাৱে দৃশ্যাংশ দেখাই গৈছো আৰু সমতলৰ পৰিৱেশ এক শোভাযাত্ৰাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে সাপেখাতিৰ আকাশ বতাহ ভাগৱত ভ্ৰমণেৰে আৰম্ভ কৰা হৈছে দ্বিতীয়টো দিনৰ কাৰ্যসূচী আৰু আমি দৃশ্যাংশ দেখুৱাই গৈছো শোভাযাত্ৰাৰ পৰিৱেশ আমি দৃশ্যাংশ দেখাইছো এয়া শোভাযাত্ৰাৰ পৰিৱেশ আৰু উখল মাখলেৰে তথা উলহ মালহেৰে আয়োজন কৰা হৈছে আৰু দ্বিতীয়টো দিনৰ পৰিৱেশ আমি দেখুৱাই গৈছো এই সন্দৰ্ভত অধিক তথ্য জনাব আমাৰ সংবাদদাতা ঋতু গগৈ ভক্তি ৰখেৰে মুখৰিত হৈ পৰিছে ঐতিহাসিক চৰাইদেউ জিলাৰ সাপেখাতি সুকুমাৰ বৰুৱা আৰু শিৱপ্ৰসাদ বৰুৱাৰ সমন্বয় ক্ষেত্ৰ আৰু আজি যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 29 সংখ্যক যি শিশু যুৱ আইমাতৃ সমাৰোহৰ আজি দ্বিতীয়টো দিন আৰু আচলতে দেখিবলৈ পোৱা গৈছে যে দ্বিতীয়টো দিনত আচলতে যি পুৱা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি এতিয়া তাৰ পৰৱৰ্তী পৰ্যায়ত আচলতে যি সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰা ইতিমধ্যে মই দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ কেমেৰা পাৰ্চনক আচলতে গায়ন বায়নেৰে তেওঁলোকে যি ভাগৱত ভ্ৰমণ সেই ভাগৱত ভ্ৰমণ দেখিবলৈ পোৱা গৈছে ইয়াৰ সমগ্ৰ দৃশ্য আচলতে মই কেমেৰা পাৰ্চনক মই দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ কিয়নো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘই যি অসমীয়া সংস্কৃতি আচলতে তেওঁলোকে গঢ় দিছিল আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে আচলতে বিভিন্ন লোকেৰে সমাগম হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সমগ্ৰ পৰিৱেশ মই দেখুৱাই থাকিবলৈ মই কেমেৰা পাৰ্চনক মই অনুৰোধ জনাইছোঁ পোৱা গৈছে আৰু সবিশেষ জানিবৰ বাবে আমাৰ দুটা সৈতে আমি পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম হয় দ্বিতীয় দিনৰ কাৰ্যসূচী হয় দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ অতি পবিত্ৰ অনুষ্ঠান পতাকা উত্তোলনৰ পাছতে আমাৰ ভাগৱত আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছে অসমৰ বিভিন্ন জিলাৰ পৰা ভকত বৈষ্ণৱসকল আহি আজি ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু এই ভাগৱত শোভাযাত্ৰাত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আহিও ইয়াত অংশগ্ৰহণ কৰিছে আৰু সকলো ৰাইজ একত্ৰিত হৈ খালী ভৰিৰে ভাগৱতক শ্ৰদ্ধা জনাই সকলো ৰাইজ ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে কিমান দল আহিছে সৰ্বমুঠ আমাৰ প্ৰায় 40টা জনগোষ্ঠীয় দলে আমাৰ অংশগ্ৰহণ কৰাৰ কথা আছিল তাৰে দুটামান দল এই মুহূৰ্তলৈকে আহি পোৱাই নাই তথাপিতো তেওঁলোকে গাড়ী আহি আছে বুলি আমি জানিব পাৰিছোঁ কৃষ্ণ হয় নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে যে আচলতে ভক্তি ৰখেৰে মুখৰিত হৈ পৰা দেখিবলৈ